আইঐ মোৰ জীৱনটো এই পাকঘৰতে গ'ল। অ' লাটুকি, মোৰ মৰমৰ লাটুকি। কি ৰাতিপুৱাৰ পৰা কিহৰ কাৰণে ইমান চিঞৰি আছা? আৰে তুমি এতিয়াৰ পৰা কিয় ইমান বুঢ়া মানুহৰ নিচিনাকে থাকা? মোৰ লগত অলপো ৰোমাঞ্চ নকৰা যে? ৰোমাঞ্চ গেয়া তেল লেনে। ৰাতিপুৱাৰ পৰা ল'ৰা ছোৱালীক চাব লাগে, আলপৈচান ধৰিব লাগে, তোমাৰ দেউতাক চাব লাগে, তুমিতো এইবিলাক খবৰে নাই। অকল অফিচলৈ অহা যোৱা কৰি থাকিলেই হ'ল নেকি? টপা মূৰটো লৈ পিনে টাইডাল মাৰি পিনে ৰঙা টাই বান্ধি গোটেই ঘৰৰ কাম কৰিব লগা হয়। এতিয়া আমি অকণমান ৰোমাঞ্চ কৰোঁ দিয়া। জান আমি এইবাৰ ভেলেণ্টাইন ডে ডেটিঙত যাম দিয়া দেই, পাৰ্কত যাম। কাকো লৈ নাযাওঁ, অকল আমি দুটাই যাম দেই। অ' লাজ নাপা তই? এই বুঢ়া বয়সত পাৰ্কত ডেটিং মাৰিব যাব ওলাইছা? ইমান ল'ৰা ছোৱালী এটা ডাঙৰ হ'ল। চিচিচ মই নাযাওঁ দেই, মোৰ লাজ লাগে দেই। মোৰে লাজ লাগিব। ৰাহুলৰ মাক আমি এতিয়া অলপ হেৰি কৰোঁ দে, কি বুলি কয়, অলপ ৰোমান্টিক ডান্স এটা কৰোঁ দেচোন। পাকঘৰতে কোনো নুঠোতে নদী বাঢ়িলে ঐ তেতেও উজান উঠিলে ঐ তেতেও। এই হ'ব দিয়ক, আপোনাৰ মাতটো শুনি এতিয়া আপুনিহে কোৱা, আপুনি বুলিহে কৈ পালোঁ দেই। হেৰিটোৰ তোমাক মই আহিলে তই বুলিয়ে মাতিম দেই, মোৰ বিৰাট খং উঠা হৈছে। এই কি বুলি কয়, কোনোবা আহিব এতিয়া তোৰ মাতটো শুনি পিনে। এই কোনেনো এইবিলাক হেৰি কি বোলে শিয়ালৰ হোৱা কোনে দি আছে বুলি আমাৰ পাকঘৰত ক'ৰ পৰা শিয়া আহিল বুলি চাব আহিব এতিয়া মানুহবিলাকে। আমি এতিয়া ৰোমাঞ্চ কৰিম দেই মোৰ বাবুটো। ই বুঢ়াডালকো বাবু বুলি বাবু চোনা ক'ব লাগে হা, ইমান দিগদাৰ হৈছে নহয়। সেই ল'ৰা ছোৱালীকে বাবু চোনা বুলি ক'ম নে বুঢ়াটোকে ক'ম? সঁচাকৈ মোৰ জীৱনটোহে মোৰ বিৰাট কামোৰ হ'ল মানে। কামোৰ থ'ব লাগিব তুমি এতিয়া। মই কঁকাল ভাঙিব মোৰ, এই টপাডালক উঠাই ল'লে, মস্ত হাতী টপাটোক উঠাই ল'লে। ক'লা নেকি? সৰু বাচ্চা নিচিনা কিয় কৰি আছা? হ'ব দে, মই নহ'লে তোমাক উঠাই চাওঁ দিয়াচোন। কিমান কেজি হৈছে তোমাৰ ৰঙালাওটো? ৰঙালাও বাই। সেই কি যে কৰি থাকা, কোনোবা আহিব, কোনোবা দেখা পাব। ইছ ৰাম, দেউতা কেনেবাকৈ আহি পাব দেই। নালাগে দেই, মই নুঠোঁ দেই। আৰে বেবী, এবাৰ উঠাই চাওঁ। বিয়াৰ সময়ত কিমান কেজি? বিয়াৰ দিনাখন চুৱাগৰাতৰ দিনাখনে তোমাক মই দাঙি চাইছিলোঁ। তুমি তেতিয়া 60 কেজি আছিলা, এতিয়া চাগে 80 কেজিমান হ'লেই নেকি? দেখিছা মই তোমাক কিমান খুৱাইছোঁ, কিমান খুৱাই বুৱাই ভালকৈ ৰাখিছোঁ। তোমাৰ দেউতাই আকৌ টেনশ্যন লৈছিলে মোৰ লগত বিয়া দিলে আৰু ভালকৈ খুৱাই বুৱাই নুবুৱাই নে। এতিয়া চাগে তোমাৰ দেউতাই তোমাক দেখিলে জোৱায়ে মোৰ ছোৱালীজনী বহুত ভালকৈ ৰাখিছে বুলি ভাবিব দেই। তোমাৰ কঁকাল ভাঙিলে মই নাজানো কিন্তু দেই, মোৰ উঠাই লৈ পিনে। নাভাঙে দিয়া আহা। ডাঙৰ আকৌ, পাৰাই নাই দেখোন। আইঅ, এইজনী খাই পিনে একদম নোৱাৰি বাপা ঐ। বোৱাৰী, অ' বোৱাৰী, চাহ বনাইছানে নাই? অ' কি হৈছে ঐ তোমালোকৰ? একো নহয় দেউতা, এই পিছৰ খাই পৰিছে তাই। অ' দেউতা, চাহ লাগে নেকি? ৰ'ব মই চাহ বনাই দিম, যাওক আপুনি বহি থাককচোন। অ' হ'ব দিয়া, লৈ আহিবা পিছে। দেখিছা মই কোৱা নাছিলোঁ কোনোবা আহিব বুলি, দেউতা আহিব বুলি। মোৰ কঁকালটো এতিয়াই ভাঙি দিলা হয় তুমি। হ'ব দিয়া, একো নহয় দিয়া। তোমাৰ কঁকালটো বেছিকৈ দুখ পালা নেকি? বেছিকৈ দুখ পোৱা নাই? এই তোমাৰ ভাঙিলে মূৰটো লগাই দিম দিয়া মোৰ কঁকালটোকে। তুমি যে মোক কিমান দিন চুমা এটা দিয়া নাই, এটা চুমা দিয়া নাজান। কোনো অহা নাই দিয়া, দেউতা নাহে আৰু এতিয়া, চুনো উঠা নাই। তুমি পটকৈ চুমা এটা দিয়াচোন মোক কালত। এইবিলাক মই চুমা তোমাৰ দিয়াত নাই যে, তোৰ কাৰণে মইহে লাজত পৰিব লগা হৈছে। তোৰ কাৰণে মোৰহে কঁকাল ভাঙিলে হয় আজি দেই। বেবী প্লিজ জান, একো নহয়, এবাৰ দিয়া না চুমা এটা, কিচি এটা দিয়া, কিচি এটা। তুমি অকণমান চাপৰ হৈ দিয়া আকৌ, ডিঙিটো সলাই দিয়া। মই লগে নাপাওঁ দেখোন, অকণমান ওখ মোতকৈ, বেছি ওখ নহয়। দেউতা মোৰ হোমৱৰ্কটো কৰি দিয়াচোন। হোমৱৰ্ক কৰিব আছে মোৰ। ফণিটো এতিয়াহে উঠি আহিব পালে। চালা ইয়াত খং উঠে মোৰ এইকেইটাক। চুনু উঠিলা? তুমি যোৱা মুখ হাত ধুই লোৱা, চাহ পানী খাবা এতিয়া। দেউতা প্লিজ মোৰ হোমৱৰ্কটো কৰি দিয়া, নহ'লে মোক মেমে আজি আঁঠু কৰাই থৈ দিব দেউতা। মোৰ কাম আছে, যা নিজে লিখি যা। চোৱা না মা, দেউতাই লিখি নিদিয়ে। তুমি ব'লা না মা, তুমি লিখি দিবা। ব'লা মই লিখি দিম দিয়া, ব'লা। এই কচু গুটিটো কিয় জন্ম দিছিলোঁ মই? ইমান ডিষ্টাৰ্ব ৰোমাঞ্চ অলপ কৰিব নোৱাৰা হ'লোঁ মই।